কেনেকুৱা লাগিছে শুন মোক ভাল পাইছানে চাওঁ চুমা এটা খাই দিয়া বেতপাতত চুমা এটা খাই দিয়া বলটোত চুমা এটা খাই দিয়া নমস্কাৰ দৰ্শকসকল আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ মই মাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছোঁ আজি যিহেতু ছেটাৰডে চ' মই ল'ৰাৰ কাৰণে গিফ্ট এটা আনিছোঁ আজি কি গিফ্ট আনিছোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু তাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় এবাৰ চাবচোন বাৰু লাইভ ৰিয়েকশ্যন দেখুৱাই আছোঁ আপোনালোকক অঁ শুন কি কৰিছা বহি আছা মই আহিলোঁ গুৱাহাটীৰ পৰা এয়া তোমাৰ কাৰণে কি আনিছে চোৱাচোন এইয়া বেট বল ৱাও গুড ন ভাল পাইছানে নাই যোৱা দিয়া ভাল পাইছানে ভাল পাইছানে শুন ভাল পাইছানে বেট বল শুন কি কৰিবা এইটো কালি খেলিবা কি কৰিবা কি মাৰিবা 6 মাৰিবা কোনফালেদি ওপৰ মাৰি দিবা বহুত ওপৰ হয় নেকি বহুত ওপৰত যাব অঁ ভাল পাইছা বহুত ভাল পাইছানে এতিয়া নহয় কালি এতিয়া ৰাতি হৈছে নহয় কালি খেলিম দেই হ'ব কালি খেলিম দেই ভিতৰতো খেলিবা অঁ খেলিম দিয়া খেলিম এইয়া মাকৰ লগত ঘৰৰ ভিতৰতে খেলিবৰ কাৰণে আৰম্ভ কৰি দিলে এই মাৰা 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 গুড পাইছা মই আজি আহিছোঁ মানে পথাৰলৈ বহুত দিন হ'ল পথাৰত অহা নাছিলোঁ আজি পথাৰলৈ আহিলোঁ মানে পথাৰত আমি এতিয়া এইবাৰ কঠীয়া সিঁচিছোঁ তো কঠীয়া গজিছেনে নাই কি পৰ্যায়ত আছে বৰষুণ দি আছে পানী জমা হৈছে নেকি সেইবিলাক চাবৰ কাৰণে আহিছোঁ গতিকে ব'লকচোন বাৰু আপোনালোককো দেখুৱাই আছোঁ সৌবা দেখিছে যে আগত বেৰ দি থৈ দিয়া আছে সেয়া হৈছে আমাৰ কঠীয়াতলি এইখিনি জেগা যে দেখিছে এইখিনি জেগা এই গছডাললৈকে ইয়াতে মানে বহুত জংঘল হৈ আছিলে সেইকাৰণে ট্ৰেক্টৰে হাল নামাৰিলে এইবিলাক এতিয়া মই চফা কৰিব লাগিব তেতিয়াহে হাল মাৰিব ট্ৰেক্টৰে নহ'লে বহুতখিনি জেগা মানে লছ হৈ যায় বহুতখিনি মাটি আছে এইখিনি জেগাত তো সেইকাৰণে মই এতিয়া চাফা কৰিবৰ কাৰণে লাগি গৈছোঁ আৰু অকলে আৰু এই জেগাখিনি চফা কৰিলোঁ এইখিনি হৈছে আমাক দেউতাক থোৱা ভেটি ইয়াতে দেউতাক থোৱা হৈছিলে মানে সৎকাৰ কৰা হৈছিলে এইডোখৰ জেগা এতিয়া মই চফা কৰি দি পেলালোঁ এতিয়া ট্ৰেক্টৰে ইয়াতে হাল মাৰিব পাৰিব আৰু এয়া চাওক আমাৰ কঠীয়া কেনেকুৱা হৈছে আপোনালোকে অলপ এবাৰ কমেণ্ট কৰি জনাবচোন বাৰু অকণমান জেগাই জেগাই পাতল হৈছে কাৰণ চতিয়াৰ দিনাখনে ৰাতি খুব ধাৰাসাৰে বৰষুণ দিলে এইবাৰ মই কঠীয়া সিঁচাৰ দিনত নাছিলোঁ তাৰমানে মোৰ দেওবাৰে ছুটি থাকে সেইটো কাৰণে দেওবাৰে মই থাকিব পাৰোঁ ঘৰত গতিকে হাজিৰা মানুহ লগাই কামখিনি কৰাইছোঁ সেইকাৰণে আজি চাবৰ কাৰণে আহিলোঁ আৰু কেনেকুৱা হৈছে কেনেকুৱা কাম কৰিছে এই বেৰ চেৰ চব হাজিৰা মানুহ লগাইহে কৰিছোঁ মই এইবাৰ হাতে কামে লাগিবৰ কাৰণে পৰাই নাই যোৱাবাৰ তাৰ উপৰি বছৰ কৰিছিলোঁ কাৰণ লকডাউন আছিলে অফিচ বন্ধ আছিলে এইবাৰ অফিচ চলি আছে ভগৱানৰ কৃপাত সেইটো কাৰণে পথাৰত টাইম দিব পৰা নাই এতিয়া পথাৰ চোৱা হ'ল এতিয়া ঘৰলৈকে যাওঁ আৰু এয়া বোকাই পানীয়ে
পথাৰৰ পৰা আহি এয়া ডাইৰেক্ট ক্ৰিকেট খেলাত লাগি গ'লোঁ আৰু আমাৰ চাইকেলখন মানে ফুটি আছিলে প্ৰায় ফুটি থাকে সেইটো কাৰণে টিউবটো চেঞ্জ কৰোঁ বুলি আহিলোঁ এয়া টিউব চেঞ্জ কৰিছোঁ ল'ৰাকো লগত লৈ আহিছোঁ নহ'লে সি মোক নেৰেই যে ভিডিঅ'টি যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব